নমস্কাৰ, মই আজি ভাতকেৰেলাৰ বিষয়ে ক'ব বিচাৰিছোঁ। আৰু ভাতকেৰেলা আচলতে আমাৰ সকলোৰে প্ৰিয় খাদ্য। আমাৰ প্ৰায় মানুহৰে খাদ্য তালিকাত ভাতকেৰেলা থাকে। কিন্তু ভাতকেৰেলা যদিও থাকে, কিন্তু ভাতকেৰেলা আচলতে ভাতকেৰেলাৰ কিমান ঔষধি গুণ আছে বা ভাতকেৰেলা কেনেকুৱা ভাতকেৰেলাৰ উপকাৰিতা, এই বিষয়ে আচলতে আমি বহুতে নাজানো। আৰু ভাতকেৰেলাক আচলতে কিং অফ ফ্ৰুটছ বুলি কয়, মানে কিং অফ ভেজিটেবলছ। আচলতে আমাৰ যিমানবিলাক আমি ভেজিটেবল খাওঁ, খাদ্য শাক চব্জি যিবিলাক খাওঁ, তাৰ ভিতৰত আচলতে ভাতকেৰেলা সকলোতকৈ উত্তম। এতিয়া আমি জানি লওঁ ভাতকেৰেলাৰ আচলতে বোটানিকেল নাম। ভাতকেৰেলাৰ বোটানিকেল নাম মমৰ্ডিকা ডায়েষ্টা, আৰু ফেমিলি হ'ল কুকাৰবিটেচি, আৰু স্পেচিছ হ'ল কুকাৰবিটেচি ক্লাইম্বিং ক্ৰিপাৰ। আচলতে ক্লাইম্বিং ক্ৰিপাৰ, কুকাৰবিটেচি ক্লাইম্বিং ক্ৰিপাৰ এইকাৰণে কয় যে আচলতে ই তিয়ঁহো আচলতে এইটো স্পেচিছৰ ভিতৰতে আহে, মানে ভাতকেৰেলাৰ স্পেচিছৰ ভিতৰতে তিয়ঁহো আহে। তেনেকৈ বহুকেইবিধ আচলতে আমাৰ খাদ্য সম্ভাৰৰ উদ্ভিদ আছে যিবিলাক নেকি আচলতে এই স্পেচিছৰ ভিতৰত আহে। এতিয়া আমি জানি লওঁ ভাতকেৰেলাৰ আচলতে উপকাৰিতা কি। ভাতকেৰেলা আচলতে আমাৰ শৰীৰৰ যি প্ৰতিৰোধ ক্ষমতা, আমাৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা, আমাৰ যিটো ডিফেন্সিভ মেকানিজিম আছে, ডিফেন্সিভ মেকানিজিমত ভাতকেৰেলাই যথেষ্ট কাম কৰে। আমাৰ যিটো ডিফেন্সিভ মেকানিজিম আছে, ডিফেন্সিভ মেকানিজিমত আচলতে ভাতকেৰেলাই যথেষ্ট কাম কৰে। ডিফেন্সিভ মেকানিজিম মানে হ'ল আচলতে আমাৰ শৰীৰৰ ভিতৰত নিজা এটা প্ৰতিৰোধ ক্ষমতা থাকে। আমাৰ শৰীৰৰ ভিতৰলৈ যেতিয়া কিবা বেমাৰৰ বীজাণু বা কোনো ভাইৰাছ আমাৰ শৰীৰৰ ভিতৰলৈ সোমাই যায়, আমাৰ শৰীৰৰ ভিতৰত এটা ছিষ্টেম আছে যিটোৱে নেকি সেই ভাইৰাছটো বা সেই বেক্টেৰিয়াটো তাক শৰীৰৰ ভিতৰত আক্ৰমণ কৰিবলৈ নিদিয়ে। তাক আচলতে শৰীৰৰ ভিতৰলৈ সোমালেও তাক ধ্বংস কৰি পেলায়। ডাইজেষ্টিভ ছিষ্টেমৰ কথা যদি কওঁ, ভাতকেৰেলাই আচলতে আমাৰ ডাইজেষ্টিভ ছিষ্টেম যথেষ্ট ইম্প্ৰুভ কৰে। কাৰণ ভাতকেৰেলাত যথেষ্ট, মই আগৰ ভিডিঅ'বিলাকত কৈছোঁ যে ভাতকেৰেলাত যথেষ্ট ফাইবাৰ আছে, আৰু ফাইবাৰ থকাৰ কাৰণে ভাতকেৰেলা আচলতে আমাৰ ডাইজেষ্টিভ ছিষ্টেমৰ কাৰণে খুবেই ভাল। আৰু ই আমাৰ যি হজম প্ৰক্ৰিয়া, পেটৰ বিভিন্ন ৰোগত আচলতে ভাতকেৰেলাই সুন্দৰ কাম কৰে। আৰু ডায়েবেটিছৰ ক্ষেত্ৰত যদি আমি চাওঁ, ডায়েবেটিছত ভাতকেৰেলাই আচলতে চুগাৰটো নিয়ন্ত্ৰণ কৰে। আচলতে এই ইনচুলিনৰ ছিক্ৰেশ্যন, যিটো ইনচুলিনৰ নিঃসৰণটো খুব সঠিকভাৱে ৰাখে, আৰু যাৰ কাৰণে নেকি এজন ডায়েবেটিছ ৰোগীয়ে আচলতে ভাতকেৰেলা খালে তেওঁৰ কাৰণে যথেষ্ট উপকাৰী। আৰু ছেক্সুৱেল ছিষ্টেমৰ কাৰণে এতিয়া পৰীক্ষা চলি আছে যে ভাতকেৰেলাই পুৰুষৰ যিটো যৌন ক্ষমতা, এই যৌন ক্ষমতাৰ ওপৰত ভাতকেৰেলাই যথেষ্ট ক্ৰিয়া কৰে। আৰু যিসকলৰ যৌন ক্ষমতা কিছু দুৰ্বল, তেখেতসকলে যদি ভাতকেৰেলা ৰেগুলাৰ খায়, তেখেতসকলৰ যৌন ক্ষমতা যথেষ্ট পৰিমাণে ইম্প্ৰুভ হয়। আৰু যিটো স্পাৰ্ম মটিলিটিটো বঢ়াই দিয়ে, আৰু ই আচলতে প্ৰজননৰ যিখিনি প্ৰক্ৰিয়া, এই গোটেইখিনি প্ৰক্ৰিয়াত আচলতে ই যথেষ্ট কাম কৰে। চকুৰ দৃষ্টিশক্তিৰ ক্ষেত্ৰতো ভাতকেৰেলাৰ যথেষ্ট অৰিহণা আছে। স্কিনৰ ক্ষেত্ৰতো ভাতকেৰেলা ক'ব নালাগে। স্কিনৰ উজ্জ্বলতাৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত, ঘাঁ ফোহাৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত আচলতে ভাতকেৰেলাৰ যথেষ্ট উপকাৰিতা আছে। আৰু কেঞ্চাৰটো মই আগৰ ভিডিঅ'বিলাকত কৈছোঁ, যিবিলাক বস্তু ফাইবাৰ থকা যিবিলাক খাদ্য, সেই ফাইবাৰ থকা খাদ্যবিলাকে কেঞ্চাৰ চেল ডেভেলপ হোৱাত বাধা দিয়ে। আৰু তাৰে অন্যতম হ'ল ভাতকেৰেলা যদি ৰেগুলাৰ খোৱা যায়, কেঞ্চাৰ চেল ডেভেলপ হ'ব নিদিয়ে আৰু কেঞ্চাৰ নিৰ্মূল হোৱাত সহায় কৰে। কাৰণ ভাতকেৰেলা যথেষ্ট পৰিমাণে, ভাতকেৰেলাই এণ্টি এলাৰ্জিক। আচলতে আমাৰ যি এলাৰ্জিন আছে, এলাৰ্জিনটো নিয়ন্ত্ৰণ কৰে ভাতকেৰেলাই। আৰু ই এণ্টি অক্সিডেণ্ট হোৱাৰ কাৰণে আমাৰ শৰীৰৰ কাৰণে ভাতকেৰেলা যথেষ্ট উপকাৰী। আৰু ভাতকেৰেলা যিসকলে ৰেগুলাৰ ব্যৱহাৰ কৰে খাদ্য তালিকাত, তেখেতসকলৰ বাৰ্ধক্য শৰীৰলৈ খুব দেৰিকৈ আহে। ধন্যবাদ। আপোনালোক সকলো কুশলে থাকক। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে, আপোনালোকে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ ভিডিঅ'ত আচলতে মোৰ ফেচবুকত বহুতে মোলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠায়। ফ্ৰেণ্ড ৰিকুৱেষ্ট নপঠায়, আপোনালোকে ফ'ল' কৰিব। কাৰণ মই ফ্ৰেণ্ড ৰিকুৱেষ্ট এতিয়া ল'ব পৰা অৱস্থাত নাই। কাৰণ ফেচবুকৰ যিটো ক্ৰাইটেৰিয়া আছে, সেই ক্ৰাইটেৰিয়াটো মোৰ পাৰ হৈ গ'ল, মানে 5000 পাৰ হৈ গ'ল, যাৰ কাৰণে কি মই ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্ট ল'ব নোৱাৰোঁ। আপোনালোকে কাইণ্ডলি ফ'ল' কৰিব, আৰু আপোনালোকে ফ'ল' কৰিলে মই আপোনালোকক ফ'ল' বেক কৰিম। ধন্যবাদ। সকলো কুশল থাকক।